हेलो फ्रेंड्स की खबर आपनालोकर भालने आशा करूँ सकलोए भाले आछे आरु मयो भाले आछो। बाबू कलाते टुपनि गल आरु मैं जाय आछो बकर पिने तो एने फुरिब जाय आछो आरु दादाहतर काम आछे स्कुলত किबा काम आछे आरु मैं माने एने फुरिब आहिছো तो दादा মোক आको बकत थৈ फेले हियते आको गुवाहाटीत गुसि जाब आरु मैं केनेबाকৈ जाम आरु भाविलो ब्लग एटा बनाओ कत कत जाओ कि खाओ देखुवाम आपनालोকক सकलो आरु तो चाइ থাকিব ভিডিওটো। Sinibar ke soe. কিন্তু ব্যাগ 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 গিয়ার নাই বুঝছো দেখো কি সুন্দর জীবন ব্যাগ চাও দুনিয়া মে দেখি পুরা জবর কর উড়ালো না কি আছে যাত্রা ভালো আছে কি আছে তাই সাইনা আজকে তোমার জানি না सारे बन पास नहीं सारे और वीडियो बनाने रूम बनामु बिना के करे मेरे एक लोग साथ खेलने
ইয়াতে অলপ নামি পেলাই অলপ হাঁটা চলা কৰিলোঁ, ভাল লাগিল। ৰাস্তাখিনি বহুত ভাল লাগে এইখিনি। ৰাস্তাৰ দুয়ো চাইডে মানে গছ লগোৱা আছে, গছত ৰঙো লগাইছে। আৰু এইটো কি গছ হয় মই নামটো নাজানো, কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন কি গছ হয়। ইমান ধুনীয়া জেগা, একদম নিস্তব্ধ, বহুত ভাল লাগে জেগাখিনি। তো বক পালোৱে আৰু দেখুৱাই থাকিম। নাইচ প্লেচ। আচলতে এইটো ৰাস্তাৰে মই অহা নাছিলোঁ আজিলৈকে, মানে আজি ফাৰ্ষ্ট আহিলোঁ। তো চিনি নাপাওঁ মই ভালকৈ এইখিনি ৰাস্তা দি। তো আজি চালোঁ, বহুত ভাল লাগে জেগাখিনি। গুৱাহাটী আৰু এইটো কি কলেজ? বক কলেজ ন? জৱাহৰলাল নেহৰু मीताजी हाय बोलिए, हाय बोलिए, हाय हाय। কিরে ভাই, এই দুটা যে ইমান এলেহুৱা, হাতখনো উঠাব নোখোজে দেই, মাত্ৰ হাইটো ওলাল কেলেবা কৈ। চ' আমি বক আহি পালোঁ ফাইনেলি। যোনে যোনে দেখা নাই চাব পাৰে। বক এইটো আমাৰ বক হয় ন? ভোক লাগিছে, খাই ল'লেই হয়। বাপৰে খোৱাৰ অৱস্থা। বাবু আমাৰ চাহ খোৱা হৈ গ'ল, এতিয়া ওলালোঁ আৰু এতিয়া বাহিৰৰ কেইটাৰ চেহেৰা অলপ চাই লওক। এতিয়া দাদাহঁত যাব গুৱাহাটী, মই আৰু ভাবোঁ মানে ঘৰত যাম। আমি এতিয়া ওলালোঁ, বক বাই বাই। আৰু এইজন হৈছে আছৰুদ্দিন দা। তাত মানে ঘৰৰ পৰা বাইদেৱে কিবা অৰ্ডাৰ কৰিছে, লৈ যাব লাগে। আৰু ভাবিলোঁ ময়ো বাইকখনতে যাব পাৰিম, মোৰ কাৰণে সুবিধা হ'ব, বেলেগ গাড়ীত আৰু উঠিব নালাগে। তো আমি যাই আছোঁ আকাশে বতাহে উৰি উৰি। তো কোনোবাই নাভাবিব আমি প্লেনত উঠিছোঁ বুলি, মানে আমি বাইকতহে উঠিছোঁ, উৰি উৰি যাই আছোঁ বতাহত। বাছ সবাই চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মস্ত হিৰো হিৰো একশন মস্ত দেখতে। বাবা জায়গাতে লেখা আরে আহি থাকোঁতে ওচৰতে এটা বিয়াঘৰ পালোঁ। মানে খাই যাব পাৰিলে ভাল হ'ল হয়, ভোকো লাগিছিল। তো
দিবনে নাই সেইবাবে নগ'লো আৰু ঘৰতো যাব লাগে সোনকালে। হেল্ল' ফ্ৰেণ্ডছ, আমি আহি ঘৰ পালোঁ ন। এতিয়া বাবা কি খাবা? এইটো কি? মেগী। মেগী দে মাৰি দিওঁ। ঘৰত আহিয়ে মেগী খাব লাগে ন। ঢালি যাব একদম। কি হয় মছলা, মেগী মছলা ন। পানী নহয়, তেল এইটো তেল তোমাৰ হাতত পৰিব ন। ভেৰি টেষ্টি। আগতে খোৱা আৰম্ভ। কিয় মোক নিদিয়া? তো আমি আহি ঘৰ পালোঁ। অৱস্থা নাই, মোৰ বিষাই আছে অলপকৈ। আৰু বাবু খাই আছে। এইটো কি খাইছা বাবা? দেখুৱাই দিয়া। মেগী গুলু। অ' পাপা ৰকেট যাই আছে, চাইছানে? এইটো ওপৰৰ ফালে এইটো কি যাই আছে চাওকচোন। ৰকেট। অ' ৰকেট যাই আছে ন, দেখা যায় নে নাই? অলপ দেখা গৈছে। পাপাই পেলাই আছে। Oh my God. Good morning friends. কালি আৰু ভিডিঅ' কৰা নহ'ল, তো এতিয়া যাম মই প্ৰেছিডেণ্ট দাদাৰ ঘৰত। তো তাতে যাই ভিডিঅ' কৰিব পাৰিম নে নাই নাজানো, বাট যদি নোৱাৰোঁ ইয়াৰ পৰাই মানে ভিডিঅ'টো মই হেক কৰিম বুলি ভাবিছোঁ। আৰু মই যাই আছোঁ এতিয়া। ভিডিঅ'টো কালি আপলোড কৰিব পৰা নাছিলোঁ, এডিট কৰিব আছে আৰু ভিডিঅ' কৰাও নহ'ল। তো ভাবিছোঁ ভিডিঅ'টো আজি মানে আপলোড কৰিম। তো সকলোৱে চাব, কেনে পালে জনাব কমেণ্ট কৰি। তো ভিডিঅ'টি মই এইখিনিতে শেষ কৰিছোঁ আৰু লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক, নিজৰ খিয়াল ৰাখক। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।